এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আমাৰ হাতত। HSLC পৰীক্ষাক লৈ বহুত চৰ্চা চলি এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো। এতিয়া যিহেতু সকলোৱে নিউজত ওলাই আছে যে পৰীক্ষা বাতিল হোৱা বুলি, কিন্তু সেইটো স্পষ্টকৈ ক'বলৈ চাওক আমাৰ এই প্ৰতিবেদন। জনাই আছো, বহু আশা পৰিশ্ৰম ভৰা প্ৰস্তুতিৰ অন্তত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হয়। জীৱনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ পৰিয়াল আৰু অভিভাৱকসকলেও নিজৰ সন্তানৰ বাবে ত্যাগ কষ্ট স্বীকাৰ কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত চৰকাৰ, সেৱা শিক্ষা সংঘ, শিক্ষক, নিৰীক্ষকসকলৰ দায়িত্ব থাকে। আজি কিছু বছৰৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাটো এক সাধাৰণ ঘটনা হৈ পৰিছে। এই মুহূৰ্তত জনাই আছো আপোনালোকক, 2023 বৰ্ষৰ অনুষ্ঠিত হৈ থকা মেট্ৰিক পৰীক্ষাৰ দুটা বিষয়ৰ পৰীক্ষাহে অনুষ্ঠিত হৈছে। এই 2 দিনৰ পৰীক্ষাতে প্ৰশ্নকাকত ফাদিল হোৱাকে ধৰি গুৰুত্বপূৰ্ণ বিসংগতিৰ কথা পোহৰলৈ আহিছে। প্ৰথম দিনাৰ ইংৰাজী পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰাৰ পাছত দ্বিতীয় দিনৰ গণিত বিষয়ৰ প্ৰশ্নকাকত হোৱাটছএপে বিয়পি পৰিল, যাৰ পৰিণতিত এনে বিসংগতি দেখা দিয়া পৰীক্ষা কেন্দ্ৰসমূহৰ পৰীক্ষা বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিবলগীয়া হ'ল। শিক্ষা সংঘত অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ লাভ কৰা বুলি এজন ছাত্ৰে মুকলি অভিযোগ কৰিছিল। প্ৰশ্নকাকতত কোনে কিয় ফাদিল কৰি আছে? পৰীক্ষা শেষ নহওঁতে পৰীক্ষা গৃহৰ বাহিৰলৈ এই প্ৰশ্নকাকতৰ কোনে উলিয়াই দিছে, সেয়া এক তদন্তৰ বিষয়। সেৱা আৰু শিক্ষা সংঘৰ নিয়ম অনুসৰি এক পৰিকল্পিত নিয়ম আৰু নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে প্ৰশ্নকাকতসমূহ পৰীক্ষা গৃহলৈ প্ৰেৰণ কৰা হয়। সেই প্ৰক্ৰিয়াতে কিবা বিসংগতি আছে নেকি, বা সংশ্লিষ্ট পৰীক্ষা কেন্দ্ৰসমূহত থকা দায়িত্বশীল শিক্ষক বিষয়াৰ জৰিয়তে এইবোৰ বাহিৰলৈ আহে নেকি, সেয়া তদন্ত কৰিবলগীয়া বিষয়। আশা কৰা হৈছিল শিক্ষাখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত পৰীক্ষা সুকলমে অনুষ্ঠিত হ'ব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিভাগীয় মন্ত্ৰী হিচাপে সেই দায়িত্ব পালন কৰিব পাৰিব। সেৱা শিক্ষা সংঘ তথা বাৰমৰীয়াসকলে এই ক্ষেত্ৰত অধিক সতৰ্ক হ'ব বুলি ভবা হৈছিল, কিন্তু এই সকলোবোৰ দিশতেই বিফলতাৰ মুখ দেখিলে চৰকাৰে। শিক্ষা সংঘত আৰু শিক্ষামন্ত্ৰী ইয়াৰ কুফল ভোগ কৰিছে। নিৰহ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক মাতি আনি ভালদৰে এজৰা হৈ দিছিল। আনকি তেনে শিক্ষকসকলক স্বেচ্ছাই অৱসৰ ল'বলৈ বাধ্য কৰোৱাৰ এক পৰিৱেশো কৰিছিল। এই বিষয়টোক লৈ সেই সময়ত যথেষ্ট চৰ্চা হৈছিল। 2023 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4,22,174 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে। একেদৰে উচ্চতৰ মাধ্যমিকৰ 3টা শাখাত 3,42,869 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দি আছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত ইয়াৰ দায়িত্ব এতিয়া কোনে ল'ব? চৰকাৰে ফলাফল বেয়া হোৱা বহু বিদ্যালয় বন্ধ কৰি দিছে। শিক্ষক বিদ্যালয়সমূহৰ ওপৰত কঠোৰ হোৱাটো ভাল কথা, কিন্তু সুকলমে পৰীক্ষা পাতিব নোৱাৰাটো তাতকৈ পৰিতাপৰ কথা। এতিয়া কোনে থিয় কৰাব মুখ্যমন্ত্ৰীক? কোনে কাঠগড়াত উঠাব শিক্ষামন্ত্ৰী, সেৱাৰ অধ্যক্ষ, শিক্ষা সংঘৰ অধ্যক্ষক? কাৰোতে সাধ্য নাই এইসকলক সুধিবলৈ যে কেনেকৈ প্ৰশ্নকাকতবোৰ বাৰে বাৰে ফাদিল হৈছে। শিক্ষকক স্বেচ্ছাই অৱসৰত যাবলৈ দিয়াৰ দৰে শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰণোজ পেগুক সেই পদৰ পৰা স্বেচ্ছাই এটা পৰীক্ষা ভালদৰে পাতিব নোৱাৰাৰ অপৰাধত পদত্যাগ কৰিবলৈ দিব নালাগেনে? সেৱাৰ অধ্যক্ষগৰাকীক ইয়াৰ দোষত দোষী সাব্যস্ত কৰাৰ প্ৰয়োজন নাইনে? ইমানবোৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ বাৰে বাৰে খেলা হৈছে। বিষয়টোক উপযুক্ত তদন্ত কৰাৰ বিপৰীতে তেনে হোৱা নাই বুলি এটা বিবৃতি দিয়া হৈছে সেৱাই। শিক্ষা সংঘৰ বাৰমৰীয়াসকলৰ দায়িত্ব সামৰিছে, অথচ এই সেৱাকে নিযুক্তি সম্পৰ্কে বহু পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দিয়া হয়। সেই পৰীক্ষাবোৰৰ প্ৰশ্নকাকত কিন্তু ফাদিল হোৱা বুলি খবৰ নোলায়। সেৱা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত স্থানপ্ৰাপ্তসকলক লৈ কিছু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিবলৈ প্ৰতিযোগিতা নামে। এই অভিযোগ আছে যে ভাল ফলাফলৰ আশাত সেৱা আৰু শিক্ষাখণ্ডৰ কিছু বিষয়াৰ সৈতে তেওঁলোকৰ মিত্ৰাৰি থাকে। সেয়ে কোনোবা সাধাৰণ মানুহে কৰা অভিযোগ নহয়। এটা দায়িত্বশীল পদবীত থাকি সেৱা বা শিক্ষা সংঘৰ বিৰুদ্ধে অভিযোগ তোলা এই বিষয়টো কম পৰিতাপৰ কথা নহয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত সমূহ অনুসৰি বহু পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়াৰ সুযোগ নাপাব। তেওঁলোকৰ ওপৰত এক তীব্ৰ মানসিক চাপ নিঃসন্দেহ কৰিব। কেতিয়ালৈকে অন্ত পৰিব এইবোৰ লৰা ধেমালি? সঠিক আৰু সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা সংঘ আৰু সেৱাৰ বিষয়ববীয়াসকলে ব্যৱস্থা গ্ৰহণ কৰিব কেতিয়া?
এই অপরাধী চক্র বিচারে উলিয়াওয়ার দায়িত্ব আরক্ষীর। শিক্ষামন্ত্রী রণোজ পেগুয়ে গুণগত শিক্ষার ওপৰত গুরুত্ব দিয়ার কথা প্রায়ই কৈ থাকে। গুণগতভাৱে পৰীক্ষা এটা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে ৰণোজ পেগুয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থাৰ কথা বুজি পাবনে? মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ এতিয়া যেন কেৱল পাতিব লাগে বাবেই পাতি দায়িত্ব সামৰিব খোজে এইসকলে। ধন্যবাদ।